বৰ্ণালীজ কুজিন এণ্ড কালচাৰলৈ স্বাগতম। ঘৰতে আজি ঘি বনাওঁ আহক। এইদৰে আমি সদায় গাখীৰ গৰম কৰাৰ পিছত যিটো গাখীৰৰ সৰ উঠে সেইটো এনেকৈ কাঢ়ি কাঢ়ি থৈ যাব লাগিব। যদি গাখীৰ বেছি হয় তেতিয়াহ'লে সৰ বেছিকৈ ওলাব, যদি গাখীৰ কম হয় কমকৈ ওলাব। সৰখিনি কঢ়াৰ পিছত সদায় ফ্ৰিজত থ'ব লাগে, নহ'লে বেয়া হৈ যাব। আৰু এইদৰে মই এমাহ ধৰি গোটোৱাৰ পিছত মোৰ এই কণ্টেইনাৰটো ভৰ্তি হৈছে। এতিয়া আমি যিহেতু ফ্ৰিজত থোৱাৰ কাৰণে গোটাৰ নিচিনা হৈ আছিল, এইদৰে ঘুটি ঘুটি তাক অলপমান ঢিলা নৰ্মেল অৱস্থালৈ আনি ল'ম। এতিয়া এটা শুকান কেৰাহীত আমি আমাৰ সৰখিনি যিখিনি আমি গুটি ঢিলা কৰি লৈছিলোঁ সেইখিনি ঢালি দিম। এতিয়া আৰু ঘিউ একেবাৰে নোহোৱালৈকে এইদৰে লৰায়ে থাকিব লাগিব যাতে তলত আমাৰ লাগি নধৰে। আৰু গেছটো মাজে মাজে বেছিকৈ দিব লাগিব প্ৰথম অৱস্থাত, তাৰপিছত অলপমান মিডিয়াম কৰি দিব লাগিব, নহ'লে সোনকালে দৈ যাব আৰু ৰংটো মানে বেছি গাঢ়া আহিব। এইদৰে লৰাওঁতে আমাৰ অলপ অলপকৈ ঘিউ ওলাবলৈ আৰম্ভ কৰিছে। এইদৰে অলপ অলপকৈ ঘিউ ওলাই লাষ্টত দানাখিনি ৰৈ যাব, যিখিনিৰ পৰা আৰু ঘিউ নোলায়। এতিয়া আমি যিহেতু এইখিনি গৰম হৈ আছে, গতিকে আমি এখন ষ্টীলৰ চাকনিৰে ষ্টীলৰ পাত্ৰ এটাত চাকি পেলাম। এয়া আমাৰ ঘিউ ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।